লাকুয়া শিমলগুৰি ক'ত আহিছিল বেটি ঘৰ আছিল ক'ত আছে আপোনাৰ বেটিৰ ঘৰ এইটো সাব চেণ্টাৰ তো বিচাৰি পোৱা নাই এতিয়া ক'ত যাব ঘৰ যাম আৰু কি কৰিম এনে কেনেকৈ যাব ঘৰত পইচাও বোলে নাই লাহে লাহেতো শিৱসাগৰ যোৱাটো সম্ভৱ নহয় গুৱাহাটী ট্ৰেইনত যাম মানে ইয়াৰ পৰা যাব পাৰিলে ট্ৰেইনত ভাড়া আছে ভাড়া আছে তো কি খাইছে এতিয়া এই সময়ত কি খাইছে একো নাই ৰাতিও খোৱা নাই 500 পইচা আছিলে ট্ৰেইন ভাড়া কৰিলোঁ 170 টকা বাকী পইচাকেইটা আছিলে 30 টকা পইচা যদি কিবা কিবি কিনি দুটামান আপোনাৰ নাম কি ৰেখা কি ৰেখা বাউৰী আপোনাৰ স্বামীৰ নাম দুলাল বাউৰী আপোনাৰ যি জয়াৰ ঘৰত আহিছে জয়াৰ নাম কি মণ্ডল কি মণ্ডল মুছলিম মানুহ আপোনাৰ ছোৱালীৰ নাম কি মাইনা কি বাউৰী কিমান দিন হয় বিয়া দিছে ইয়াত 2 বছৰ পলাই আহিছে আপুনি যে পলাই আহিছে আপুনি ঠিকনা নাজানাকৈ কিয় আহিলে ইয়াত পাম বুলি আহিলে এইটোতো ইয়াত আপুনি নাপায় ইফাল ইফাল ঘূৰি ফুৰিছে ঘৰৰ ফোন নম্বৰ নাই তো বন্ধুসকল আপোনালোকে চাই আছে এটা ভিডিঅ' আহি আমাৰ ইয়াতে শিয়ালমাৰীত আহি পাইছে হাতত টকা পইচা এটাও নাই ৰেলেৰে আহোঁতে টকাখিনি হেৰাইছে ছাতিৰ পৰা একো খোৱা নাই তো এনেকুৱা মানুহক তো সহায় কৰাৰ প্ৰয়োজন তো এই মানুহজনক আপোনালোকে সহায় কৰিব নালাগে আমি কৰিম সহায় তো এনেকুৱা বিপদত পৰা মানুহক সহায় কৰা আমাৰ খুব দৰকাৰ তো এই মানুহজনক আমি কেনেকৈ পঠাম আকৌ শিৱসাগৰ এইটোলৈ আমাৰ অলপ চিন্তা হৈ আছে যিহেতু তেওঁ নিজৰ জয়াকৰ ঘৰ ক'ত আছে সেইটো ক'ব নোৱাৰে সাব চেণ্টাৰ বুলি কৈ আছে এতিয়া সাব চেণ্টাৰ ইয়াত 2টা আছে সঠিক ঠিকনাও ক'ব নোৱাৰে তো এওঁক মই লগত লৈ গৈ আছোঁ গুৱাহাটীত গ'লে আপুনি আকৌ তাৰ পৰা কেনেকৈ যাব আপোনাৰ যে ভাড়াই নাই কামটো অৱশেষত মই তাইক ঘৰত আনিলোঁ কিবা এটা খাব দিওঁ তাৰপিছত অলপ পইচা পাতি দি হ'লেও তাইক পঠিয়াব লাগিব কিন্তু ৰাতি হৈ গ'ল সোনকালে যাব পাৰিলে ভাল আছিল মই ব্যৱস্থা কৰি আছোঁ মই কিবা এটা ব্যৱস্থা কৰি আছোঁ আপোনাৰ হা আপুনি চিনি নাপায় এনে আগতে ফোন কৰি আহিব লাগিছিল বন্ধুসকল মই মানুহজনীক আপোনালোকক দেখাইছোঁ যে চাওক এই ভৰি চৰি চব ফুলি গৈছে খোজকাঢ়ি তেওঁ ঠিকনাই হেৰাইছে শিৱসাগৰৰ পৰা অহা মানুহ তো খুব ভোক লাগিছিল 2 দিন ধৰি তাই খোৱা নাছিল মই ঘৰত অলপ কিবা খুৱাইছোঁ আৰু এতিয়া মই এটা গাড়ীত উঠাই দিছোঁ এওঁ গাড়ীটোৰে লৈ যাব লৈ তেওঁ দলগাঁৱত নি তেওঁ গুৱাহাটীৰ এটা বাছত উঠাই দিব তাৰপিছত তেওঁ গুৱাহাটীত গৈ ৰেলত উঠি শিৱসাগৰলৈ গুচি যাব তো তাইৰ হাতত 1 টকাও নাই মই অলপ পইচা তাইক দি দিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে তাই সহজতে গৈ নিজৰ ঘৰ পায় এইটো আপুনি ৰাখক হা আপুনি ভাড়া দি একেবাৰে ৰেলে দি ঘৰ পাবগৈ হা আৰু মোৰ ফোন নম্বৰটো লৈ যাওক আপুনি মোৰ ফোন নম্বৰটো লৈ যাওক মোক ফোন কৰিব হা মোক ফোন কৰি মোক জনাব মই ঘৰ পাইছোঁ বুলি ঠিক আছে ঠিক আছে বন্ধুসকল ধন্যবাদ আপোনালোকলৈ